আজি বনাব লৈছোঁ সুইট কৰ্ণ। সুইট কৰ্ণখিনি মই ফাৰ্ষ্ট বইল কৰি ল'ম। তাৰ কাৰণে মই ইয়াত পানী গৰম কৰিছোঁ। ফাৰ্ষ্ট মই এতিয়া এই খৰাহীটোত সুইট কৰ্ণখিনি উলিয়াই ধুই ল'ম। যিহেতু ফ্ৰিজিং কৰা আছিলে, সেইখিনি মই এতিয়া ধুই ল'ম। আমাৰ পানীখিনি অলমষ্ট গৰম হৈছে। ইয়াত মই 1 স্পুন নিমখ দিম আৰু নিমখ দিয়াৰ পিছত এই ধুই লোৱা কৰ্ণখিনি দি দিম। কৰ্ণখিনি মই 2-3 মিনিটৰ কাৰণে বইল কৰি ল'ম। অলপ উতলটো আহিবলৈ দিম। হোৱাৰ পিছত বেছি বইল কৰিবৰ প্ৰয়োজন নাই। অলপ দেৰি বইল কৰি আকৌ ড্ৰেইন কৰি দিম পানীখিনি। এয়া দেখিছে উতল এটা আহি গ'ল। এতিয়া মই এইখিনি ড্ৰেইন কৰি দিম। ড্ৰেইন কৰি আকৌ ধুই দিম ঠাণ্ডা পানী দি। মই ইয়াত অলপ সুইট কৰ্ণখিনি লৈ লৈছোঁ, গোটেইখিনি লোৱা নাই। আৰু ইয়াত মই ফাৰ্ষ্ট এড কৰিম 1 স্পুন ডাঙৰ 1 চামুচ মই কৰ্ণফ্ল'ৰ ইউজ কৰিছোঁ। 1 চামুচ আৰু অলপ 1 ছেকেণ্ড মোৰ কোনোবা আহিছে চাই। কৰ্ণফ্ল'ৰ দিয়াৰ পিছত মই ইয়াত দিম নিমখ 1/2 স্পুন ইউজ কৰিছোঁ আৰু লগতে অলপমান জালুক দিছোঁ, বেছি নহয়। এইখিনি এতিয়া ভালদৰে মিক্স কৰি ল'ম। এতিয়া কেৰাহী এখন লৈ লৈছোঁ আৰু তাত মই এতিয়া ৰিফাইন তেল দিম কৰ্ণখিনি ফ্ৰাই কৰিবলৈ। তেলখিনি গৰম হোৱাৰ পিছত ইয়াত আমি কৰ্ণখিনি ফ্ৰাই কৰি ল'ম। তেলখিনি পূৰা গৰম হৈ গ'ল। এতিয়া মই অলপ অলপকৈ কৰ্ণখিনি ফ্ৰাই কৰি ল'ম। এইদৰে হাতেদি দি দিব। গেছটো একদম চিম কৰি থ'ব। কৰ্ণখিনি দিয়াৰ পিছত গেছটো অলপ হাই কৰি দিব। হাই ফ্লেমত লৰাই লৰাই ফ্ৰাই কৰি ল'ব। কৰ্ণখিনি ক্ৰিস্পি হোৱালৈকে মই ফ্ৰাই কৰি ল'ম গোটেইখিনি। তাৰপিছত মই আপোনালোকক তাত কি কি মছলা এড কৰি দেখাই আছোঁ। এইখিনি মই গোটেইখিনি ফ্ৰাই কৰি ল'লোঁ আৰু গৰম হৈ থাকোঁতে ইয়াত মই এতিয়া মছলাবোৰ এড কৰিম। আৰু তাৰ কাৰণে মই লৈছোঁ ৰেড চিলি পাউডাৰ লৈছোঁ, লগতে ইয়াত মই লৈছোঁ চাট মছলা, অলপ আমচুৰ পাউডাৰ লৈছোঁ। আমচুৰ পাউডাৰ সলনি আপোনালোকে কেঁচা নেমুৰ ৰসো ইউজ কৰিব পাৰে অলপ টেঙা খাবৰ কাৰণে। আৰু লৈছোঁ মই ৰোষ্টেড জিৰা, ঘৰতে ৰোষ্ট কৰি মই অলপ গুড়ি কৰি লৈছোঁ আৰু অলপ নিমখ। এই গোটেইখিনি মই এতিয়া ইয়াত এড কৰিম। আৰু মই ইয়াত লৈছোঁ ধনিয়া, কেঁচা পিঁয়াজ আৰু বিলাহী। এইখিনি মই ইয়াত এড কৰি দিম। আৰু এইখিনি মই এতিয়া ভালকৈ মিক্স কৰি ল'ম। এয়া আমাৰ ক্ৰিস্পি চটপটা সুইট কৰ্ণ ৰেডি। ৰেচিপিটো চাই যদি ভাল পালে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।